হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি মানে কেইবাদিনো হ'ল ভ্লগ দিবলৈ মানে সময় পোৱা নাই। আৰু মানে যিহেতু মানে কামত লাগি থাকোঁ, কাম নকৰিলেও নহয়। এতিয়া কামৰ মাজতে আবেলি সময়ত ভাবিলোঁ সৰুকৈ এটা ভিডিঅ' বনাওঁ আৰু আপোনালোককো দেখাওঁ। এয়া মোৰ কাষত বহি আছে আমাৰ গুটি ভাই বা আমাৰ ঘৰলৈ আহিয়ে থাকে। দিনটোত মিনিমাম 5বাৰ 6বাৰটো কমন কথাটো হয়েই আৰু ন। अरे कहना क्या चाहते हो? মুখখন ঢাকি থাকিবলৈ কি হ'ল? লাজ লাগিছে নেকি? নেকি দাঁতকেইটা আজি ঘঁহা নাই নেকি? ओ भाई मारो मुझे मारो मारो मुझे मारो मारो লাজ কৰিবলৈ কি আছে? বিন্দাছ থাকিব লাগে। তেন্তে ব'লকচোন ভিডিঅ' অকণমান ব'লকচোন বন্ধু। এই মিষ্টেক ব'লকচোন বন্ধুসকল, অকণমান এই গৰমত পথাৰৰ ফালে, মুকলি পথাৰৰ ফালে অলপ হাৱা খাবলৈ ওলাই যাওঁ আৰু আপোনালোককো দেখাওঁ আমাৰ ইয়াৰ পৰিৱেশটো। তেন্তে লেটছ গ'। এয়া আহি আছোঁ বন্ধুসকল। এই আবেলি সময়ত মানে ৰ'দো নাই, একদম ৰিপ ৰিপকৈ বতাহটো বলি আছে, গতিকে ভালেই লাগিছে। একদম শীতল বতাহ মাৰি আছে আৰু আমি দুটা এয়া আহি আছোঁ। তেন্তে আপোনালোকক অলপ বেক কেমেৰাত অলপ চিনেমেটিক শ্বট দেখাই দিওঁ, চাই থাকক। A few moments later. এয়াই আমি ওলাই আহিছোঁ, আপোনালোককো দেখালোঁ। নিশ্চয় ভালেই পালে চিনেমেটিক শ্বটটো চাই। দেখাবলগীয়াতো বৰ বিশেষ নাই, তথাপি এয়া পথাৰ আছে, তাৰপিছত এয়া পথাৰ আছে আৰু এইফালে আপোনাৰ এয়া পাচলি খেতি, যিহেতু কচু, দাংবডি, ভোট জলকীয়া এইবিলাক ৰুই থোৱা আছে। তাত সোমোৱা নাই বাৰু, জেওৰা আছে যিহেতু। আৰু এইফালে মানে পথাৰ আছে, এইবিলাক দ পথাৰ আছে। ইয়াত মাছো আছে যিহেতু, সময় পালে মাছ ধৰা ভ্লগো বনাম বাৰু। আজি এনেকৈয়ে দেখাই আছোঁ। তই কেলৈ লুকাই থাক? পিছফালে কেলৈ লুকাই থাক? ইমান লাজ লাগেনে? আৰু সেই আবেলি সময়ত এনেকৈ মুকলি পথাৰতে ওলাই আহি নিশ্চয় ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগে জনাব। মানে ভ্লগ বনাবলৈ মানে মেইন কেছ কণ্টেণ্ট নাই, সেইকাৰণে समझ रहे हो आप समझ रहे हो ना। সেইকাৰণে মানে ডেইলি ভ্লগ দিব নোৱাৰোঁ, যিহেতু কণ্টেণ্টটোতো লাগিবই ন। এনেইতো সদায়তো ধৰক ঘৰখনৰ মানে আগফাল পিছফালটো সেইটোকে দেখাই থাকিলেওতো নহ'ব। অকণমানতো নতুনত্বটো লাগিব ন। কিন্তু কণ্টেণ্ট নাই, সেইকাৰণে মানে ডেইলি ভ্লগ দিব নোৱাৰোঁ। তথাপিও চেষ্টা কৰি আছোঁ দিবলৈ। আজিতো এনেদৰে মানে মুকলি পথাৰৰ পৰা এটা ভ্লগ বনালোঁ এই আবেলি সময়ত। নিশ্চয় আপোনালোকে চাই ভাল পাইছে।